লাইফত আমাৰ অহা বছৰৰ মানে IPL টিম কিনা ব্যক্তিজন আমাৰ মাজত উপস্থিত হৈছে। কণ্টেক্ট পাছতে আমাৰ গৰম লাইফৰ ষ্টুডিঅ'ত আপোনালোকে দেখিবলৈ পাব। তেওঁক এতিয়া আমি সম্বোধন জনাম। তেওঁক আমি ষ্টুডিঅ'ত আহিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ এইজন ব্যক্তি আহি পাইছে। অহা বছৰৰ কাৰণে IPL টিম কিনাৰ কাৰণে সাজু হৈছে আমাৰ এই অভিজিত মৰম। ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আমাৰ গৰম লাইফত উপস্থিত হৈছে। তেওঁক আমি এখন ফুলৰ গামোচাৰে আমাৰ সম্বোধন জনাব দুকুমাৰে। এয়া আমাৰ মাজত IPL টিম কিনাৰ কাৰণে সাজু হৈছে অভিজিত মৰম। হয়, ইতিমধ্যে আপুনি IPL টিমত জইন কৰাৰ IPL টিম কিনাৰ কাৰণে উপস্থিত হৈছে। আপুনি এনে কিমান আগবাঢ়িছে? ধৰ কিহৰ কাৰণে যে আপুনি ভাবিলে যে মই IPL টিম কিনিব পাৰিম বা কিহৰ কাৰণে আপুনি সাজু হৈছে তাৰ অলপ ক'ব নেকি? হয়, মই পোনপ্ৰথমে আপোনালোকৰ গৰম লাইফ চেনেলৰ পৰা সমুদ্ৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে অহা বছৰৰ কাৰণে IPL টিমটো মই কিনি মই যাতে আমাৰ এই অঞ্চললৈ আমাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। বৃহৎ মানে প্ৰায় 18 পইণ্ট লাগে, 18 পইণ্ট লৈ যাতে 16খন খেল হয়, ওচৰৰ পৰা 17খন হ'ব। 17খন খেলতেই আমাৰ টিমে যাতে জয়লাভ কৰি ফাইনেল ল'ব পাৰে তাৰ এই আশাৰে মই IPL টিমটো কিনিম বুলি ভাবিছোঁ। বৰ্তমান মোৰ হাতত 20 টকা জমা হৈছে আৰু ৰাইজে যদি সহায় কৰে দিব প্ৰত্যেকটো প্লেয়াৰক 20 টকাৰ দ্বাৰা মই কিনিম। 20 টকাকৈ মাননি পাব তেওঁলোকৰ প্ৰত্যেকটো খেলৰ বিনিময়ত। আৰু তাৰ ভিতৰত আমাৰ কেপ্টেইন মই বাছনি কৰিম বাৰু, এতিয়া কৰা নাই, নামবোৰ ঘোষণা কৰা নাই। ধৰ তোমাৰ ধৰ IPL ভৱিষ্যতৰ কাৰণে তোমাৰ পৰিকল্পনা কি? মানে প্ৰত্যেকখন ৰাজ্যৰে IPL টিম আছে। এখন গমেই পাইছে KKR, কলকাতা নাইট ৰাইডাৰ্ছ, DC ডেডিকেটেড, ছানৰাইজ হায়দৰাবাদ, গুজৰাট টাইটানিক্স, এনেধৰণৰ আমাৰ ভাৰতৰ বিভিন্নখন ৰাজ্যত IPL টিম আছে। কিন্তু আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ পৰা টিম এটা নাই। মই ভাবিলোঁ ময়ে কিনি পেলাওঁ এইবাৰ অহা বছৰৰ কাৰণে। আপুনি ক'ব নেকি কোন ৰাজ্যৰ পৰা আপুনি IPL কিনিব তাৰে অলপ অলৰেডি কৈয়ে দিছোঁ মই নৰ্থ ইষ্ট বা অসমৰ পৰা। নৰ্থ ইষ্টে বেলেগ ৰাজ্যত যদি কিনে নৰ্থ ইষ্টত সামৰি নল'ব বাৰু, কিন্তু অসমৰ পৰা যে মই IPL কিনো থকা নাই তাই নিশ্চিত হৈছে যে এই বিষয়ে মই মামাৰ লগতো কথা পাতিম, বৰ্তমান পতা নাই। ঠিক আছে। IPLৰ নাচনী কেইজনী পোচাক কেনেকুৱা হ'ব? পোচাক কিন্তু তাত এই যিবিলাক দেখি থাকে IPLত নাচি থাকে না হাতা কাপোৰ, সেইবিলাক কিন্তু মোৰ টিমত নচলিব। সেইটো হ'লে নহ'ব। আমাৰ অসমীয়া সাজ পিন্ধিবই লাগিব, বেলেগ গামোচা থাকিবই লাগিব, ঢোল পেঁপা গগনা, লগতে নাগাৰা নাম। অসমৰ যিমানবিলাক সংস্কৃতি আছে, যিমান জাতি জনগোষ্ঠী আছে, প্ৰত্যেক জনগোষ্ঠীৰে একোজনকৈ নাচনি থাকিব, একোজনকৈ ঢুলীয়া থাকিব। প্ৰত্যেক জনগোষ্ঠীৰে একোটাকৈ গান বাজিব লাগিব মোৰ IPL টিমত। হয়, এইটো গম পালোঁ। আপোনাৰ IPL খেলৰ ক্ৰিকেটৰ হাৰ মই অসমৰ মানুহৰ কাৰণে ফ্ৰী কৰি দিম আৰু যিবিলাকৰ পৰিয়ালে চাব বিচাৰে তাত থাকিব নোৱাৰে, IPL খেলিব কিছুমানে, তাৰপিছত ডেন্স কৰিব, অনুষ্ঠান কৰিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া কৰাৰ লগতে মই খাদ্যটো তেওঁলোকক যোগান ধৰিম বা অহা যোৱা টিকট ফ্ৰী কৰি দিম। টেনশ্যন ল'ব নালাগে। আৰু ক্ৰিকেটৰ হাৰ নিচেই কমাই অসমৰ মানুহৰ কাৰণে মানে একেবাৰে যদি BPL কাৰ্ড আছে আপোনালোকৰ ক্লিয়াৰ কৰি দিম। আয়ুষ্মান কাৰ্ড হ'ব, তাতে যদি ক্ৰিকেট খেলিতে হ'লে বহুত আহি কাৰোবাৰ মাথাত পৰে, কিন্তু আয়ুষ্মান কাৰ্ডৰ দ্বাৰা আপোনালোকৰ মেডিকেল ফ্ৰী লাগিব, টেনশ্যন ল'ব নালাগে। আধাৰ কাৰ্ড লাগিব আপোনালোকে লাগিব। অসমৰ হয়নে নহয় মই জানিব লাগিব ন, অসমৰ হয়নে নহয়। সেইকাৰণে আধাৰ কাৰ্ডটো আপুনি কৰিব লাগিব। আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ থাকিব লাগিব। সেই মোবাইল নম্বৰটোত মই হোৱাটছআপ যোগে বা ইমেইল যোগে মই IPLৰ অনুষ্ঠান আৰু কি প্ৰগ্ৰেম থাকিব তাৰ পোনপ্ৰথমে অপেনিং চেৰিমনি যাৰ নাম ৰাখিম, দ্বিতীয়তে হাফটাইম চেৰিমনি হ'ব, বিহুৰ দিনা ৰাখিম, তৃতীয়তে আমাৰ জাতীয় সংগীতটো ৰাখিম বুলি ভাবিছোঁ। ঠিক আছে। আপুনি এতিয়া সাজু হৈছে আৰু আপুনি কিনিবৰ কাৰণে সাজু হৈছে আৰু মই প্ৰায় ৰেডি আৰু ৰাইজে যদি সহায় কৰে আৰু IPL টিমটো কিনিম। আৰু আমাৰ খেলুৱৈবিলাক ইণ্টাৰনেশ্যনেল খেলুৱৈ মই কাকো নলওঁ, আমাৰ লোকেল খেলুৱৈ যিবিলাক আমাৰ ৰাস্তাত খেলি পেলাই ভাল বলিং কৰে, ভাল বেটিং কৰে, আমাৰ ৰাস্তাত খেলি মই আগতে 5টাকৈ 6 মাৰিছিলোঁ আমাৰ ঘৰৰ বাটত যেতিয়া খেলি আছিলোঁ আমাৰ একোনাকনাথৰ লগত। গমে পাইছে আমাৰ ঠিকাজাতৰ লগত মই যেতিয়া ক্ৰিকেট খেলোঁ 5টা 6 মাৰিছিলোঁ মই। সেই হিচাপে মই এজন ভাল কোচ হ'ব পাৰিম বা ভাল মালিক হ'ব পাৰিম বুলি মোৰ বিশ্বাস আছে। আৰু কোচাৰ হিচাপে মই আমাৰ ওচৰৰ ভিৰু কুমাৰক ল'ম বুলি ভাবিছোঁ। হয়, ইতিমধ্যে মই গৰম লাইফৰ পৰা মই অভিজিত মৰমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যে এইখিনি আগবাঢ়ি গৈছে তাৰ কাৰণে আমাৰ গৰম লাইফৰ পৰা ধন্যবাদ জনাইছোঁ যে আগলৈ এনেকুৱা আগবাঢ়ি যাই থাকে। ধৰ
সাহস লৈ তেওঁ এতিয়া যে কৈছে IPL টিমটো কিনিম বুলি, তেওঁৰ সাহসে আমাৰ সাহস। ইতিমধ্যে আমাৰ অভিজিত মৰমক আমি আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে সহযোগ কৰে, ইতিমধ্যে তাৰ 20 টকা জমা হৈছে। আপোনালোকে যদি সহযোগ কৰে তেওঁ আগবাঢ়ি যাব পাৰে। আৰু সদায় চাই থাকিব 7:30 বজাত আমাৰ গৰম লাইফৰ পৰা আমাৰ অভিজিত মৰমত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ যেন ইয়াতকৈ আৰু আগুৱাই যাব পাৰে, আৰু যেন ভৱিষ্যতে বেলেগ সিদ্ধান্ত লৈ তেওঁ আমাক ৰাইজক মৰম দিব পাৰে, মৰম চেনে। আৰু যদি কোনোবাই খেলত জইন কৰিব খুজিছে, নাচনি যদি কোনোবা জইন কৰে, আমাৰ 99659707 কল কৰি যোগাযোগ কৰক আমাৰ অভিজিত মৰমক। কোনোবা যদি নাচনি আছে, এই নাচনিকেইজনী আহি আৰু এটা কথা মই যদি খেলুৱৈও আছে কোনোবাই যোগাযোগ কৰিব পাৰে মোৰ লগত। হয়, ইতিমধ্যে জনাইছে যে আমাৰ অভিজিত মৰমে কোনোবা যদি খেলুৱৈ আছে, খেলুৱৈ জইন কৰিব পাৰিব। আপোনাক আমি তলত কণ্টেক্ট নম্বৰ দি দিম, সেই কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিলে পাই যাব। এতিয়া যদি কোনোবাই ৰিহাৰ্চল কৰি আছে, খেলুৱৈ আছে, আমাৰ 1 বছৰ পাছত খেলিব পাৰিব, এয়াও কিনিবলৈ সক্ষম হৈছে। আপোনালোকে যোগাযোগ কৰি ল'লে হ'ল আমাৰ অভিজিত মৰমত। তেওঁ এতিয়া খেলুৱৈ ইতিমধ্যে 9 জন পাইছে, আৰু 2-3জন লাগে। ইতিমধ্যে যদি আপোনালোকে কোনোবা আহিব বিচাৰে, আমাৰ অভিজিত মৰমক কণ্টেক্ট কৰিলে হ'ল। গৰম লাইফৰ পৰা মই ইয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ অনুষ্ঠানত আজি এই কামতে সামৰিছোঁ।